নমস্কাৰ। অহাকালি আমাৰ এই সৰুসজাই ষ্টেডিয়ামত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব। আমি তেখেতক উত্তম আদৰণি জনাইছোঁ। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত, আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত আৰু আমাৰ বড়ো হাৰিমু আফাদৰ প্ৰচেষ্টাত আজি সকলো আমাৰ বড়ো জনগোষ্ঠীৰ সংগঠনসমূহ লগ লাগি আজি এই অনুষ্ঠানটো মুঠতে সাফল্যমণ্ডিত কৰাত উত্তপ্ৰোত লাগি আছোঁ। আমিও সহযোগ কৰি আছোঁ। আমি আশা কৰিছোঁ অহাকালিৰ দিনটোত আমাৰ সকলো আমাৰ এইখিনি বাগৰুম্বা নৃত্যৰ সাফল্যমণ্ডিত হয়, তাকে কামনা কৰিছোঁ। ধন্যবাদ। আদৰণি জনাইছোঁ। আমি যিহেতু আমাৰ কনলী আখৰেৰে বুৰঞ্জীত লিখা থাকিব আমাৰ এই বড়ো বাগৰুম্বা বিহুৰ যিহেতু আমি ৰাইজক আহ্বান জনাইছোঁ, সকলোৱে যেন উত্তপ্ৰোত আহক, ওলাই আহক, আমাৰ এই সৰুসজাই ষ্টেডিয়ামত সকলো আহি অংশগ্ৰহণ কৰক, তাকে কামনা কৰিছোঁ।